हेलो गाइस, हेलो एंड वेलकम टू माय बानी ब्लॉग चैनल। गत बहुत दिन मूरत आखो एटा ब्लॉग লৈ আহিছো। আজি ব্লগটো একদম মানে ধামাকা হ'ব যাই আছে। বৰ্তমান আমি যাই আছো জালুকবাৰী ডক্টৰ ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি পাৰ্কত। তাত আমি গোটেই ফেসবুক ক্ৰিয়েটাৰবোৰ লগ হৈ গেট টুগেদাৰ হ'ব আজি। তো ভিডিঅ'টো চাই থাকক। ধামাকা। তো গাইস ফাইনালি আমি আমাৰ লক্ষ্যস্থান আহি পালো। বৰ্তমান এতিয়া আমি এন্ট্ৰি কৰিম। এইটো গাইস আমি সিগনেচাৰ কৰি ভিতৰত সোমালো আৰু এয়া পৰিৱেশ বহুত মানুহ আছে, বহুত বেছি মানুহ। তো ধুনীয়াকৈ চাওঁ, আপোনালোককো দেখাওঁ মজাকৈ ভিউবোৰ। বহুত ধুনীয়া পৰিৱেশ গাইছ, বহুত বেছি ধুনীয়া। বৰষুণ মাৰি আছে আৰু বেছি ভাল লাগিছে। তো গাইছ এতিয়া আমি ভিতৰত চাওঁ বুলি আহিলোঁ। অলপ কি আছে ধুনীয়াকৈ বনালোঁ। বহুত বেছি ধুনীয়া। শ্ৰদ্ধাঞ্জলি পাৰ্কৰ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিবোৰ ধুনীয়াকৈ ইয়াত ৰাখি থৈ দিছে। বহুত বেছি ধুনীয়া লাগে। তেওঁলোকে আহিব পাৰে, সৰু ল'ৰা ছোৱালীক লৈ আহিব পাৰে, মানে আগৰ বস্তুবোৰ দেখাই কিনে এনেকৈ চিনাকি কৰি দিব পাৰে আৰু ধুনীয়াকৈ। তো আমিও চালোঁ, ধুনীয়া লাগিল। বাহিৰত বৰষুণ দি আছে গাইছ, তো সেইকাৰণে অলপ ভিতৰৰ ফালে আহিলোঁ। ময়ো চাওঁ ভালকৈ তাকে আৰু চাই লওঁ গাইছ। বাহিৰত বহুত বেছি বৰষুণ, তো আমি এতিয়া ভিতৰত সোমাইছোঁ। ধুনীয়াকৈ ভিতৰৰখিনি চাওঁ, ধুনীয়াকৈ চাই লওঁ। যাই আছোঁ আৰু ইয়াত সৰু ল'ৰা ছোৱালী লৈ আহিব পাৰে গাইজ। ধুনীয়াকৈ ডক্টৰ ভূপেন হাজৰিকাৰ ফটোবোৰ তেনেকৈ ৰাখি থোৱা আছে, মানে আগৰ বস্তুবোৰ দেখাব পাৰে আৰু ধুনীয়াকৈ চিনাকি কৰাই দিব পাৰে লৈ আহিলে।